মায়ে কৈ আছে খাম্পা বৰগীয়াৰী চন্দন ব্ৰহ্ম জাতিদ্ৰোহী আৰু সেই দুজনে টিকেট নাপায় পচি গৈছে আৰু বিপিএফত আমি তেখেতসকলে ঘূৰি আহিব বিচাৰিলেও আমি নলম তেনেকুৱা বহুতো কথা কৈছে আমি চুপচাপ থাকিছো সঁচা কথাটো সময়ত ওলাই পৰিব সেইটোতো সকলোৱে জানে এতিয়া সময় হৈছে সেইদিনা মোক বিচাৰি বিচাৰি মানে মানে কি বুলি কয় ৰণহুংকাৰ দি তেখেতে চন্দন ব্ৰহ্ম খাম্পা বৰগীয়াৰী বিচাৰি বিচাৰি ওদালগুৰিত গৈছে বাক্সাত গৈছে চিৰাঙত আহিছে কোকৰাঝাৰত গৈছে মোৰ জাগাত মোৰ গাঁৱত গৈ পেলাই তেখেতে বহুত বিয়া কথা ক'লে ঠাইচিল্য কৰিলে আৰু ক'লে যে খাম্পা বৰগীয়াৰী হাৰাবৰ কাৰণে মই 14 নং চিৰাং দুৱাৰত ময়ে খেলিম বুলি ঘোষণা কৰিলে এতিয়া মই টিকেট পোৱা নোপোৱাটো তেখেতে ইমান ঠাইচিল্য কৰিছিল মইতো খেলিম মই আজি ঘোষণা কৰিছো হাগ্ৰামা মহিলাৰীয়ে যি সিটৰ খেলিব সেই সিট বিলাকত ময়ো খেলিম তেখেতে দুটা সিটত যদি খেলে দুটা সিটত ময়ো খেলিম তিনিটা সিটত যদি খেলে তিনিটা সিটতো ময়ো খেলিম ইপিপিএল আপোনাক টিকেট দিবনে টিকেট নিদিয়াৰ কথাই নাই কোনে কৈছে টিকেট নিদিয়ে চন্দন ব্ৰহ্মক টিকেট নিদিব বুলিহে কৈছিল হাগ্ৰামা মহিলাৰীয়ে তেখেতক টিকেট দি দেখুৱালে কিমান মানে অপেন মাইণ্ডেড ইউপিপিএল দলৰ নেতাসকলে আৰু হাগ্ৰামা মহিলাৰীক মই নাভাবো যে 4টা 5টা সিটৰ পৰা তেখেতে খেলিব পাৰিব আৰু মেক্সিমাম তেখেতে দুটা সমষ্টিৰ কথা কৈছে চিৰাং দুৱাৰৰ কথা কৈছে দেৱৰগাঁৱৰ কথা কৈছে গতিকে মই চিৰাং দুৱাৰ মই কেণ্ডিডেট আৰু প্লাছ এতিয়া মই দেৱৰগাঁও সমষ্টিটো মই খেলিব বিচাৰো প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি ডাঙৰীয়া মই অনুৰোধ জনাইছো মই চিৰাং দুৱাৰ মই কেণ্ডিডেট আৰু প্লাছ এতিয়া মই দেৱৰগাঁও সমষ্টিটো মই খেলিব বিচাৰো প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি ডাঙৰীয়া মই অনুৰোধ জনাইছো কৰিছো হাগ্ৰামা মহিলাৰীয়ে যি সিটৰ খেলিব সেই সিট বিলাকত ময়ো খেলিম তেখেতে দুটা সিটত যদি খেলে দুটা সিটত ময়ো খেলিম তিনিটা সিটত যদি খেলে তিনিটা সিটতো ময়ো খেলিম ইপিপিএল আপোনাক টিকেট দিবনে টিকেট নিদিয়াৰ কথাই নাই কোনে কৈছে টিকেট নিদিয়ে চন্দন ব্ৰহ্মক টিকেট নিদিব বুলিহে কৈছিল হাগ্ৰামা মহিলাৰীয়ে তেখেতক টিকেট দি দেখুৱালে কিমান মানে অপেন মাইণ্ডেড ইউপিপিএল দলৰ নেতাসকলে আৰু হাগ্ৰামা মহিলাৰীক মই নাভাবো যে 4টা 5টা সিটৰ পৰা তেখেতে খেলিব পাৰিব আৰু মেক্সিমাম তেখেতে দুটা সমষ্টিৰ কথা কৈছে চিৰাং দুৱাৰৰ কথা কৈছে দেৱৰগাঁৱৰ কথা কৈছে গতিকে মই চিৰাং দুৱাৰ মই কেণ্ডিডেট আৰু প্লাছ এতিয়া মই দেৱৰগাঁও সমষ্টিটো মই খেলিব বিচাৰো প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি ডাঙৰীয়া মই অনুৰোধ জনাইছো